বাক্সা জিলাত আমি আন্তৰ্জাতিক যোগ দিৱস পালন কৰিছিলোঁ আৰু বিয়লি বাক্সা জিলাত নিৰ্মিত সুন্দৰ কাৰাগাৰ এখনৰ উদ্বোধন হ'ল। বাক্সা এখন নতুন জিলা, ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ একোৱে নাছিলে, কাৰাগাৰ হ'ল, এতিয়া ডিচি অফিচ নিৰ্মাণ হৈ আছে, চাৰ্কিট হাউচ এটাৰো অনুমোদন হ'ব আৰু আমাৰ ইয়াতে জিলা পৰ্যায়ৰ ষ্টেডিয়াম এখনৰো নিৰ্মাণৰ কাম চলি আছে। অসম মালাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ৰাস্তাৰ কামো চলি আছে আৰু নতুনকৈ দুটা কাম আমি অসম মালাটো হাতত ল'ম। মই ভাবোঁ যে এই ধৰণে কাম কৰি গৈ থাকিলে বাক্সা জিলাৰ বহু সমস্যা দূৰ হ'ব। কিমান কোটি টকা আজি ইয়াতে 53 কোটি টকা ব্যয় সাপেক্ষে এই কাৰাগাৰখন নিৰ্মাণ কৰা। বিদ্যালয় চিকিৎসালয়ৰ কথা উল্লেখ কৰিছিলে। ইয়াতে অকণমান পাকাত ইফাল সিফাল হৈছে, সেইখিনি মই খবৰ লৈ আছোঁ, মই বাতৰি পাইছোঁ, মই ইঞ্জিনিয়াৰসকলক আহি চাব দিছোঁ। ছাৰ, বিটিআৰত আপোনালোকে কৈছে যে বিজেপি, ইপিপিএল বা বিপিএফ আপোনালোকে নিৰ্বাচন খেলিব। এতিয়া কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কৈছে যে তেওঁলোকে নিৰ্বাচন খেলিব আৰু বিটিআৰত জিকিব। নহয়, এটা কথা আপোনালোকে মোক কওক যে নিৰ্বাচনত খেলিব বুলি কোৱাটো এটা বাতৰি হ'ব পাৰে নেকি? জিকিব বুলি কৈছে। সেইটোকে কৈছোঁ যে আজিলৈকে বিটিআৰত যিমানবাৰ নিৰ্বাচন হৈছে কংগ্ৰেছেতো প্ৰত্যেকবাৰেই খেলি আছে। আপোনালোকে এনেকুৱা ধৰণে প্ৰশ্নটো সুধিছে যে আগে পিছে তেওঁলোকে খেলা নাই, এইবাৰহে প্ৰথম খেলিব। মই যেতিয়াৰ পৰা কংগ্ৰেছত আছিলোঁ 2001 চনত প্ৰথম 3ত বিটিআৰৰ ইলেকশ্যন হৈছিলে, 3ৰ পৰাতো কংগ্ৰেছে সদায় খেলিয়ে আছে, তাত নতুনত্ব। এইবাৰ জিকিব বুলি কৈছে। ইলেকশ্যন হোৱাৰ আগতে আটাইতকৈ দুৰ্বল নিৰ্দলীয় প্ৰাৰ্থীজনেও কয় জিকিব বুলি। এতিয়া জিকিব নিজিকিব বেলট পেপাৰৰ গন্তিৰ পিছতহে ক'ব পাৰিব। কংগ্ৰেছৰ শ্লোগান এখন যুঁজ হ'ব বুলি কৈছে। যুঁজটো কাৰ নহ'ব? মাইক এটা লৈ যেতিয়া ৰিক্সাত উঠি থাকিলেও যুঁজ হ'ব, মাইক লৈ ডাঙৰ ডাঙৰ মিটিং কৰিলেও যুঁজ হ'ব। যুঁজটোতো হ'বই। বেলটত নাম থকা মানে যুঁজ হোৱা নুবুজাই জানো? যুঁজ হ'ব নালাগে বুলি কোনে কৈছে? কোনোবাই ৰিকুৱেষ্ট কৰিছে নেকি কংগ্ৰেছক যে আপোনালোকে ইলেকশ্যন নেখেলিব বুলি? কৰিছে নেকি কোনোবাই? কংগ্ৰেছৰ দিনত বিটিআৰত যথেষ্ট সংঘৰ্ষৰ সৃষ্টি হয়। যি হৈছিল এইটো ৰাইজে ইলেকশ্যন মিটিং হ'ব, আমি আমাৰ কথা ক'ম, তেওঁলোকে তেওঁলোকৰ ক'ব। আজি জালুকবাৰীত অকলশৰীয়াকৈ খেলিব। জালুকবাৰীত আজি গৌৰৱ গগৈক বিজেপি কৰ্মীয়ে বাধা দিছে। অলপ মই নাজানো। এনেই ইউজুৱেলিটো কংগ্ৰেছৰ সভাপতি গ'লে 10-15 হাজাৰ মানুহ ওলাব লাগে, কিমান ওলাইছে মই নাজানো। কাৰণ জালুকবাৰীটো মোৰ বিপক্ষে 30-35 হাজাৰ মানুহে ভোট দিয়ে, গতিকে 10-15 হাজাৰ মানুহটো ওলাবই লাগে। ওলাইছে না যায় নাজানো মই। আৰু আপোনালোকে যিমান প্ৰশ্ন সোধে, মোৰতো এনেকুৱা লাগে যেন প্ৰত্যেকখন মিটিঙতে 10ৰ পৰা 15 হাজাৰ মানুহ হৈ আছে। হৈছে যদি আপোনালোকে জনাব, মইতো দেখা নাপাওঁ। জীয়াই আছে নাই মই নাজানো। আছে যদি ভালে ৰাখক আল্লাই। আৰু কি মানে কি দিল্লীত কৰিলে পঠালে হ'ল, ৰকিবুলৰ পৰা পইচা লৈ গ'লে হ'ল আৰু দিল্লীত প্ৰতিবাদ কৰিব। কিন্তু কামটো ইয়াতহে হ'ব, উচ্ছেদটোতো চলি থাকিব। আৰু মোক দিল্লী এইটোত ফোনো নকৰে, গতিকে দিল্লীত যোৱা অহা তাতে ফুৰিব জেগা পাব, ফুৰি চাৰি আহক। তাতে বহুত চাবলগীয়া আছে, চান্দনী চৌক, জামা মছজিদ, হয় নহয়? গতিকে এইবিলাক যোন যায় তেওঁলোকে ফুৰা চকা কৰি আহক দিল্লীত। নাই, একদম 100%। যদি ভিজিআৰত আছে, ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে, বা গাঁৱৰ পৰা নামঘৰত গৰুৰ মাংস পেলোৱাৰ কাম কৰিছে, উচ্ছেদ। পৰ্বতজয়াত কি আছে? প্ৰতিবাদ কৰিলে নকৰিলে হ'ল। আমিতো বিটিআৰত উদ্যোগ কৰিব খুজিছোঁ যাতে বিটিআৰৰ উন্নতি হয়। যদি বিটিআৰক উন্নতি নালাগে তাৰ কাষত হ'ব। বিটিআৰত এইবাৰ বিৰোধী নোহোৱা হ'ব নেকি? বিৰোধী কিয় নোহোৱা হ'ব লাগে? বিৰোধীটো থাকিব লাগে, কিজানি আমিয়ে বিৰোধী হৈ থাকোঁ। গতিকে বিৰোধী নহ'বলগীয়া নহয়, বিৰোধী থাকিব লাগে, চৰকাৰী পক্ষ থাকিব লাগে। বিটিআৰৰ এছেম্বলিখন ধুনীয়াকৈ আৰম্ভ হৈছে, যদি এটা পক্ষ থাকে এছেম্বলিখনৰ গৰিমা আকৌ নোহোৱা হৈ যাব। গতিকে বিৰোধী চৰকাৰী ইমান ধুনীয়া গ্ৰ' হৈছে, গতিকে এতিয়াই যদি বিৰোধী পক্ষ নোহোৱা হৈ যায় এছেম্বলিখনৰ গৰিমা নোহোৱা হৈ যাব। বিজেপিয়ে বড়ো জাতিৰ লগত থাকিব, বড়ো জাতিয়ে যাকেই পাতি দিব আমি তাৰ লগতে থাকিম। আৰু মোৰতো বিশ্বাস আছে যে প্ৰমোদ বড়ো ডাঙৰীয়াই ইমানখিনি ভাল কাম কৰি আছে আৰু বিটিআৰত শান্তি আহিছে। মইতো মিটিঙত সেইখিনিকে ক'লোঁ যে আজি 5 বছৰ বিটিআৰৰ বাবে এটা পৰিৱৰ্তনৰ সময় আছিল, ইমান কাম হৈছে। কিন্তু এইটোৱে ইলেকশ্যনত সকলো পাৰ্টিয়ে নিজৰ নিজৰ কথা ক'ব, বড়ো ৰাইজে সিদ্ধান্ত ল'ব।
অনাবৰু ৰাইজে সিদ্ধান্ত ল'ব, গোৰ্খাই সিদ্ধান্ত ল'ব, আদিবাসীয়ে ল'ব, শৰণীয়া কছাৰী, মদাহী, ৰাভা, কলিতা, কোচ, বিভিন্ন জাতি উপজাতি সকলোৱে নিজৰ মতে ভাবি এটা সিদ্ধান্ত ল'ব, হিন্দু, মুছলিম, খ্ৰীষ্টিয়ান। গতিকে বড়োলেণ্ডত সকলো জাতি উপজাতি আছে, সকলোৱে নিজৰ মতে সিদ্ধান্ত ল'ব, কাৰণ ৰাইজেই ৰজা। কিন্তু ছাৰ BTC পিছৰবাৰ আহিব আৰু 40টাত খেলিব পৰা আমাৰ শক্তি নাই। আমিতো এনেকুৱা নহয় যে কংগ্ৰেছ টাইপ নহয় আমি 40টাতে খেলিম। মই নিজেও জানো যে 40টাত যদি বিজেপি খেলে 5টা মানত আমাৰ চিকিউৰিটি ডিপজিটে নাপাব। সেইকাৰণে আমি সকলো জেগাতে খেলাৰ চিন্তা কৰিব নালাগে, য'ত আমাৰ শক্তি আছে তাতে আমি খেলিব লাগে। হ'ব, কংগ্ৰেছে তেওঁক ইনচাল্ট কৰি কৰি শেষ কৰি পেলাব। কাৰণ কংগ্ৰেছত কি হয়, সাধাৰণ মানুহৰ ল'ৰা কংগ্ৰেছত থাকিব নোৱাৰে, যিমানে ডাঙৰ নেতা নহওক কিয়। তাৰ উদাহৰণ মই এটা নিজে, ভূপেন বৰা আৰু এটা উদাহৰণ হ'ব গৈ আছে। তাৰ উদাহৰণ অসংখ্য আছে ভাৰতৰ ৰাজনীতিত। এইটো কংগ্ৰেছৰ এটা দুখে আছে, সৰু মানুহৰ কাৰণে, সাধাৰণ মানুহৰ কাৰণে কংগ্ৰেছ পাৰ্টিটো নহয়। অসমত এটা বিশেষ ধৰ্মৰ মানুহে ভোট দিয়ে কাৰণেহে পাৰ্টিটো চলি আছে, নহ'লেতো সাধাৰণ মানুহ কোনেও ভোটেই নিদিয়ে। যেতিয়া অসমত যদি কালি মুছলিম মানুহে কয় যে আমি ভোট নিদিওঁ বুলি, আৰুতো বাকচত এটাও ভোটেই নপৰিব। কংগ্ৰেছে অকল মানে অসমৰ মুছলমান মানুহখিনিয়ে কংগ্ৰেছ পাৰ্টিটোক চলাই ৰাখিম বুলি ভাবিছে কাৰণে চলি আছে। যোনদিনাখন মুছলিম মানুহখিনিয়ে কৈ দিয়ে যে আমি আৰু নচলাওঁ বুলি, চলাই বন্ধ হৈ যাব, কাৰণ বাকীটো কোনো তেওঁলোকৰ সমৰ্থক নাই। আছে জানো? ভূপেন বৰাক এতিয়া চব যিজন মানুহ বিজেপিত আহিব, মন্ত্ৰী পাব, এইবোৰ কথা ক'লে এনেকুৱা লাগিব যেন আমি কাজিয়া এখন লগাব খুজিছোঁ। আমাৰ কংগ্ৰেছৰ ভিতৰত কাজিয়া লগাব ইচ্ছা নাই। যি কৰে, যেনেকৈ কৰে, তেওঁলোক ভালে কুশলে থাকক, আমি সেইটোৱে বিচাৰোঁ। আৰু আমিও ভালে কুশলে থাকোঁ, হয় নহয়? চবেই অসমত ভালে কুশলে থাকক, তেতিয়াহে অসমখন ভাল হৈ থাকিব। প্ৰদ্যুৎ বৰদলৈৰ সন্তানে আকস্মিকভাৱে আহি নেতৃত্ব পালে। মই ক'লো নহয় যে পৃথিৱীত কোনো ৰাজনৈতিক দল নাপাব যাৰ সভাপতিও প্ৰাক্তন মুখ্যমন্ত্ৰী ল'ৰা, বিৰোধী দলপতিও প্ৰাক্তন মুখ্যমন্ত্ৰী ল'ৰা। গতিকে ইয়াতে সাধাৰণ মানুহৰ ইয়াত কথা নাই, কিন্তু এচাম সাধাৰণ মানুহ থাকে যোনে এনেকুৱা ডাঙৰ মানুহৰ ল'ৰা ছোৱালী হ'লে অলপ তেওঁলোকেও কিবা কাৰণত আকৰ্ষিত হয়, সেইবিলাকৰ কাৰণে পাৰ্টিটো চলি থাকে। 10 ছেপ্টেম্বৰত পাতিম, আৰু এতিয়া সদায় পাতি থাকিলে তাৰ মিঠাটো নোহোৱা হৈ যায়। এইটো কথা আপোনালোকে মোক কিয় সুধি আছে? মই বাক্সাত আহিছোঁ, আপোনালোকে মোক ৰাস্তা ঘাটৰ কথা সোধক, বাক্সাৰ ইমান সমস্যা আপোনালোকে নিউজ কৰি থাকে, আপোনালোকে এইবিলাক কিয় নুসুধে? আপোনালোকে মোদীৰ কথাও নুসুধে, আপোনালোকৰ গাত কিবা বেমাৰ হৈছে। কেবিনেটত আমি 22 তাৰিখে নহ'লে 28 তাৰিখৰ কেবিনেটত আমি এটা ষ্ট্ৰং সিদ্ধান্ত ল'ম। প্ৰাইভেট হস্পিটেলক আমি পেচেণ্ট ধৰি ৰখাৰ যিটো তেওঁলোকৰ প্ৰৱণতা আছে, সেইটো আমি নোহোৱা কৰিব খুজিছোঁ। তেওঁলোকে মৃত্যু হোৱাৰ পিছত ডেড বডি ধৰি ৰাখে, বা পেচেণ্টে পইচা দিব নোৱাৰে বুলি ৰিলিজ নকৰে, ঘৰত গৈ মাটি বাৰী বিক্ৰী কৰি আহিব লাগে। গতিকে এই কামটো আমি হ'ব নিদিওঁ। আপোনাৰ নাৰ্ছিং হোমখিনিক মোৰ এটাই অনুৰোধ, যি মানুহে পইচা দিব নোৱাৰে তাক এডমিশ্যনে নকৰিব, তাৰ কাৰণে মেডিকেল কলেজ আছে। কিন্তু আপোনালোকে প্ৰথমতে টকাৰ লোভত এডমিশ্যন কৰাই, পিছত যেতিয়া টকা দিব নোৱাৰে তেতিয়া আপোনালোকে মানুহজনক বন্দী কৰি ৰাখি থৈ দিব। পুলিচেও আইনৰ আদালতৰ অনুমতি নোহোৱাকৈ মানুহক বন্দী কৰি ৰাখিব নোৱাৰে, তো নাৰ্ছিং হোমে কেনেকৈ পাৰে? গতিকে মই নাৰ্ছিং হোমৰ গোটেইকেইজনক মই ডিচিসকলে মাতি ক'বও, আমি এটা নম্বৰ এটা দিম, সেই নম্বৰটোত সাধাৰণ ৰাইজে ফোন কৰি দিয়াৰ লগে লগে পুলিচে গৈ পেচেণ্টজনক ৰিলিজ কৰি দিব। চৰকাৰী ডাক্তৰসমূহ আৰু ব্যক্তিগত চিকিৎসালয় আৰু চেম্বাৰৰ প্ৰতিহে বেছি আগ্ৰহী, এই ক্ষেত্ৰত কি চাওক, এইটো ডিউটি আৱাৰ্ছৰ পিছত কোনোবাই যদি গৈ বহে চেম্বাৰ এটাত, তাত আপত্তি কৰি লাভ নাই, কাৰণ অসমত ডাক্তৰৰ সংখ্যা কম আছে। খালি ডিউটি আৱাৰ্ছৰ সময়ত কৰিব নালাগে। দিল্লীৰ পৰা আমি সুপ্ৰিম কোৰ্টৰ ছিনিয়ৰ এডভোকেট আনিছোঁ। ইয়াতে দিনে ৰাতে তেওঁলোকে যুদ্ধ কৰিছে। গতিকে আপোনালোকে যোনে জাজমেণ্ট দিছে তেওঁক ক'ব এৰি আকৌ যোনে লাগি আছিল নহ'বৰ কাৰণে তেওঁক এটেক কৰিলে কেনেকৈ হ'ব? যদি সাহস আছে, জাৰ্নেলিষ্টৰো আজিকালি সাহস কম। মইতো ৰাতিপুৱাই কৈ আহিছোঁ যে হাইকোৰ্টৰ ৰায়টো দুৰ্ভাগ্যজনক। আপোনালোকে ক'ব নোৱাৰে, সাহস নাই কাৰণে আপোনালোকে বেলেগ ফালে পোনাই লৈ যায়।
সাহস থাকিব লাগিব না আমি কাজিয়া কৰিব নোৱাৰোঁ কিন্তু হাইকোৰ্টৰ ৰায়টোৱে ফাইনেল নহয় গতিকে আমি সুপ্ৰিম কোৰ্টত যাম আৰু আমি সহজে তেওঁলোকক চাকৰিত ঘূৰি আহিব নিদিওঁ কি হ'ব তেওঁলোকে জানিব মইনো কাৰ কি হ'ব মই কেনেকৈ ক'ব পাৰিম